ইতিমধ্যে নিশ্চয় সকলোৱে গমেই পাইছে যে এটা অসামাজিক কামত লিপ্ত হৈ এজন যুৱক বৰ্তমান আটক হৈছে 22 তাৰিখে এখন ফটো সামাজিক মাধ্যমত এজন যুৱকে আজিকালি যেহেতু AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ AI পদ্ধতি ইউজ কৰি পেলাই তেওঁ ব্যৱহাৰ কৰি পেলাই মোৰ ফটোখন ফেক বনাই মোক সেমি নিউড কৰিছে কৰি পেলাই এটা মিম তৈয়াৰ কৰিছিলে তাৰে আগতে কেইবাটাও এনেকুৱা কাপোৰ মেখেলা চাদৰ পিন্ধাইছে শাৰী পিন্ধাইছে ঠিক আছে সেইবিলাক আমিও সকলোৱে মোৰ ফ্ৰেণ্ডছখিনিয়ে মোক ফৰৱাৰ্ড কৰিছে ঠিক আছে সেইখিনিলৈকে ঠিকে আছে কিন্তু যেতিয়া পাৰ্সনালি এটেক কৰিব সেইটো আসলে লিমিটটো ক্ৰছ কৰিলে যুৱকজনৰ নামটো মই ল'ব বিচাৰিছোঁ তেখেতৰ নামটো অনুপল দত্ত তেখেত নগাঁও ডিষ্ট্ৰিক্টৰ আৰু তেখেতক ইতিমধ্যে আটক কৰা হৈছে মই এইখিনিতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম প্ৰশাসনক আসাম পুলিচ লগতে DIG ছাৰ পাৰ্থ সাৰথী মহন্ত ছাৰ DG আমাৰ GP সিং ছাৰ লগতে নগাঁও ডিষ্ট্ৰিক্টৰ ৰেসপেক্টেড SP নৱনীত মহন্ত তেওঁলোকে মোক এই কেছত সহায় কৰিছে আসলে মই এইটো লাইভ এইকাৰণে কৰিছোঁ কাৰণ বহুতে মোক সুধি আছিলে যে বা আপুনি কিয় একো উত্তৰ দিয়া নাই কিয় একো মাত মতা নাই মই এটা সঠিক সময়ৰ বাবে ৰৈ আছিলোঁ প্ৰথম অৱস্থাত যেতিয়া মই এখন ফটো দেখিছিলোঁ মই অকণমান ডিষ্টাৰ্ব হৈ পেলাই ভাবিছিলোঁ যে মই পুলিচক ইনফৰ্ম কৰিব লাগে মই লগালগ পুলিচক ইনফৰ্ম কৰিছিলোঁ তাৰ পাছত আসাম পুলিচে মোক সহায় কৰিছে আৰু ল'ৰাজনক বিচাৰি উলোৱা তেওঁলোকে মোক সহায় কৰিছে তাৰ পিছত মই আসলে কেছ কৰিবলৈ অকণমান গোচৰ দিবলৈ অকণমান মই ভাবিছিলোঁ সেকেন্ড থটটা আহিছিলে কাৰণ কেছ কৰাৰ অৰ্থাৎ বহুত কথা জড়িত হৈ থাকে জেললৈ যোৱা বা এটা গোটেই জীৱন জোৰাৰ এটা মাক দেউতাকৰ সন্মান পৰিয়ালৰ সন্মান মই বহুত চিন্তা কৰিছিলোঁ যে দিওঁ নে নিদিওঁ মোৰ অকণমান যেহেতু অকণমান তেনেকৈও চিন্তা কৰোঁ কথাবিলাক গতিকে শেষত গৈ পেলাই বহুত কথা গম পালোঁ পুলিচৰ তৰফৰ পৰা বহুত কেছেছৰ কথা গম পালোঁ মোৰ লিগেল টিমৰ ফালৰ পৰা বহুত কেছেছৰ কথা গম পালোঁ যে বহুত ছোৱালী ইতিমধ্যে বৰ্তমান খুব এটেক হৈ আছে মানে ইলেক্ট্ৰনিক ক্ৰাইম আজিকালি যুগটো হৈছে ইলেক্ট্ৰনিক ক্ৰাইমৰ AI পদ্ধতিৰ জৰিয়তে বহুত ছোৱালীৰ এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি আছে বৰ্তমান সময়ত গতিকে মই সকলোবোৰ চিন্তা কৰি সকলোবোৰ চালি জাৰি চাই ভাবিলোঁ যে মই এইটো কৰিব লাগিব মই গোচৰটো দিব লাগিব গতিকে মই গোচৰ দিলোঁ আৰু এইটো এটা প্ৰতিবাদৰ নিচিনা আচলতে সকলো মই নিজৰ কাৰণে দিয়া নাই সকলো ছোৱালীৰ হৈ আজি মই কেছ কৰিছোঁ এই কেছটো কৰিছোঁ ল'ৰাজনৰ বিৰুদ্ধে আৰু এইটো মই ক'ব বিচাৰিছোঁ ইটছ নট এ ৰিকুৱেষ্ট এইটো অনুৰোধ নহয় ইটছ এ ৱাৰ্ণিং টু অল দ'জ ক্ৰিমিনেল মাইণ্ডেড পিপল যিসকলে এই ধৰণৰ চিন্তা কৰি আছে ভাবি আছে বা কৰিম বুলি চিন্তা কৰিছে পৰিকল্পনা কৰিছে আপোনালোকে এতিয়াই বন্ধ কৰি দিয়ক কাৰণ আপোনালোকে চিন্তা কৰিব আপোনালোকে কিন্তু কি হ'ব পাৰে ভাবিব নোৱাৰিব আমাৰ হাতত মহিলাৰ সুৰক্ষাৰ বাবে আজিকালি ইমান বেছি আইন আছে মই সেইবাবে আসলে আপোনালোকৰ সুবিধাৰ্থে আজি মই এজন লিগেল এডভাইজাৰ মোৰ ফ্ৰেণ্ড তেখেতক মই আমন্ত্ৰণ উইচাৰ্ছ যিসকলে মোক বিভিন্ন ধৰণে মেছেজ কৰিছে ফোন কৰিছে জানিবলৈ বিচাৰি আছিলে যে মই কিনো কৰিছোঁ মই কিয় মাত মতা নাই আচলতে মই কথা কোৱাতকৈ কাম কৰাতহে বেছি বিশ্বাস কৰোঁ গতিকে মই কি কৰিবলগীয়া আছিল মই সেইখিনি কৰি লৈছোঁ যেতিয়া কথাখিনি চিজিল হৈছে তাৰপিছত মই ভাবিছোঁ যে এই কথাখিনি পাব্লিকত যাব লাগে যে কিবা এটা ক্ৰাইম কৰি কোনো হাৰি যাব নোৱাৰে আজিৰ তাৰিখত কোনোৱে হাৰি যাব নোৱাৰে যিমান যি হওক যিমান ডাঙৰ ক্ৰিমিনেল মাইণ্ড যিমান ডাঙৰ যি নহওক কিয় সেইটো সদায় ধৰা পৰি যাব